নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি বাৰীত আছোঁ, আপোনালোকে দেখিছে আমাৰ শাকনি বাৰী, চব্জি খেতি কৰা হয় ইয়াত। আৰু অলপ আগলৈও এখন বাৰী আছে, সেইখনে বস্তু বহুত লগাই থৈ দিয়া আছিলে। এইখন বস্তু চব বাহনী পানী আহি বহুত বস্তুৱে লগাই থৈ দিয়া আছিলে, আৰু পুলিও লগাবলগীয়া হৈ আছিলে। জলকীয়া, বেঙেনা আৰু কিবা কিবি পচাই থৈছিলোঁ তাত, সেইবোৰ বস্তু চব মাৰি থৈ গ'ল। এতিয়া আকৌ আমি আনি লৈছোঁ পুলিৰ বেঙেনা গুটি, আকৌ হাইব্ৰিড আপোনালোকে দেখিছে। 3 পেকেটমান আমি এতিয়া আকৌ পচাই দিব লাগিব। যিখিনি পানীয়ে মাৰিলেতো মাৰিলেই, সেইখিনি বাট চাই থাকিলে নহ'ব। এতিয়া আকৌ গুটি পচাই মেলি আকৌ নতুন পৰা ষ্টাৰ্ট দিব লাগিব। যিবোৰ চব্জি আছিলে ইয়াত চব মাৰি থাকোঁ, বহুত বেছি বেয়া লাগি গ'ল। চাবলৈ গ'লে বহুত টকাই ডেন হৈ গ'ল বুলি ক'ব লাগিব। আৰু উপায় নাই, পানীয়ে মাৰিছে যেতিয়া কৰিব কি উপায় নাইকিয়া হ'ল। আকৌ নতুন পৰা প্ৰথম পৰা পচাই আকৌ নতুনকৈ ৰুব লাগিব। এতিয়া টাইম ল'ব আকৌ, আপোনাৰ গুটি পুলি পচাই ৰুব হ'লেতো আকৌ আপোনাৰ 2-3 মাহ সময় লাগি যায়, আৰু বহুত বেছিয়ে বেয়া লাগিব। উপায় নাই, আকৌ এতিয়া পচাই মেলি। আৰু আপোনালোকে দেখিছে বহুত দিন বানপানী হৈ যোৱাৰ পিছৰ পৰা বাৰীত অহাই নাই। আহিবই বেয়া লাগিল, সেইকাৰণে অহাই নাই, একো চোৱাহি নাই বাৰীত। আজি আহিছোঁ, আপোনালোকে দেখিছে গোটেই জংঘল হৈ আছে। আগতে এখন বাৰীৰ পৰা চফা হৈছিলে। আৰু আমি বেঙেনা গুটি ইয়াতে পচাম। এতিয়া আপোনালোকে দেখিছেনে ঘাঁহ কিমান ওখ হৈ আছে, সেইখিনি চিকুণাই মেলি ইয়াতে পচাব লাগিব। আৰু আজি বানপানী হৈ শুকাই যোৱা আজি 15 দিন ওপৰত হৈ গ'ল। ইমান দিনে বাৰীতে অহা নাই, আৰু বাৰীত নহাৰ বাবে এতিয়া দেখিছে বন চন পূৰা বেছি হৈ গ'ল। এইফালে ভেন্দি চেন্দি আছিলে চব এইবোৰ মাৰি শেষ কৰি থৈ গ'ল। আৰু এইফালে কেৰেলা, ডাঙবদি কিবা কিবি আছিলে, বহুত বস্তু নষ্ট কৰিলে আৰু বানপানীয়ে। উপায় নাই, বহুত বছৰ মূৰত আহিলে যিহেতুকে চব এবাৰ শেষ কৰি থৈ গ'ল। এতিয়া আকৌ নতুনকৈ পচাম, গুটি লগাম, আকৌ হ'ব। উপায় নাই, আপোনালোকে দেখিছে এতিয়া আমি ইয়াতে পচাম বেঙেনা গুটি, ইমান জংঘল হৈ আছে। এইখিনি চব চিকুণাই ল'ব লাগিব, বন চন পেলাই মেলি লগাব লাগিব। আৰু আপোনালোকে দেখিছেনে আমি বনখিনি চিকুণাই আধা শেষ কৰি দিলোঁ, আৰু আছে চিকুণাব অলপ। 3 পেকেট পচালে বহুতখিনি জেগা লৈ লয়, আৰু চিকুণাব লাগিব। লাহে লাহে চিকুণাই আছোঁ, বহুত বেছি গৰম দেখিছেনে আপোনালোকে, ঘামি চামি যাবলগীয়া হৈছে। নতুন পৰা ষ্টাৰ্টিং কৰিব হ'লে বহুতখিনি চিন্তা কৰিবলগীয়া হয়, বহুত গুটি পুলিখিনি পচাবলগীয়া হয়, হাল চাল বাই বহুতখিনি ৰেডি কৰিবলগীয়া হয়। এতিয়া প্ৰথম ষ্টাৰ্টিং গুটি পচোৱা কামহে আৰম্ভ কৰিছোঁ, আৰু বাকীখিনি বহুত দূৰতে আছে। লাহে লাহে কৰি থাকিব লাগিব, লগাই থাকিব লাগিব। আৰু এতিয়া যিহেতুকে খেতি ছিজন, দৰৱ খেতি কৰিবলগীয়া হৈছে, তাৰপিছত আকৌ বাম খেতি কৰিবলৈ ইমানটো টাইমো নাপাওঁ, জিৰণি লৈ কৰিবলগীয়া হয়। আৰু আগতে বানপানী আহে যদিও এনেকৈ চব বাৰীৰ বস্তু শেষ কৰি থৈ নাযায়, এবাৰ ফাৰ্ষ্ট টাইম কৰিছে। সেইকাৰণে যি দেখিছোঁ এতিয়া বাৰিষা ছিজনত খেতি কৰিব অকণমান অসুবিধাই হ'ব বা দিগদাৰ হ'ব। এবছৰ যেনেকৈ মাৰি থৈ গ'ল, অহা বছৰ কিজান সেনেকুৱা মনত ভাৱ এটা থাকি যাব। অকণমান চাই চিন্তি কৰিবলগীয়া হৈছে। এতিয়া যদিও পচাইছোঁ গুটি, এতিয়াও কিবা এটা অলপ সন্দেহ হৈ আছে, হয়তো আকৌ পানী আহি যাব পাৰে। পানী আহি গ'লে আকৌ ইমানবোৰ গুটি নষ্ট কৰি যাব। তথাপিতো উপায় নাই, বতৰক আশা কৰি থাকিলেও নহ'ব। যিহেতুকে আমি খেতিৰ ওপৰতে নিৰ্ভৰ কৰি থাকোঁ, খেতি নকৰিলে আমাৰ চলিবলৈ কৰিবলৈ বহুতখিনি অসুবিধা হয়। তেনে কৰিব লাগিব, বানপানী বাট চাই থাকিলে নহ'ব। এতিয়া গুটি পচাবলৈ পূৰা ৰেডি কৰি আছোঁ বহুত জেগা। তলিবোৰ দেখিছে আপোনালোকে, চিকুণাই আছোঁ। ইমানখিনি বন আছিলে, যিহেতুকে বানপানী হৈ যোৱাৰ পিছৰ পৰা বাৰীত অহাই নাছিলোঁ। ইমানখিনি বস্তু মাৰি থৈ গ'ল, মাৰি থৈ যোৱাৰ পিছত আৰু আহি কিনে কি বাৰীত বস্তু চাই থাকিব, বহুতখিনি মনতে বেয়া লাগিলে। সেইকাৰণে বাৰীলৈ অহা নাছিলোঁ। আজি আহিছোঁ, নাহিলেও নহ'ব, আকৌ নতুন পৰা ষ্টাৰ্টিং কৰোঁ বুলি আহিছোঁ। আৰু আপোনালোকে দেখিছে নহয়, আমি গুটি পচোৱা তলিটো পূৰা বন চন চিকুণাই পূৰা জেগাখন ঠিক কৰি দিলোঁ। আৰু এতিয়া আৰু কাম শেষ হৈ গৈছে বুলি ক'ব লাগিব। এতিয়া গুটি পচাবলৈ অকল বাকী আছে। আৰু আপোনালোকে ভিডিঅ'বোৰ চাব, ভিডিঅ'বোৰ চাই যদি ভাল লাগে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব